তৰমুজ খাই বাকলিখিনি কি কৰে বাৰু পেলাই দিয়ে নেকি যদি পেলাই দিয়ে তেতিয়াহ'লে আপোনালোকে আজিৰ পৰা পেলাই নিদিব আজি মই তৰমুজৰ বাকলিৰে এটা মাছৰ ৰেচিপি বনাব লৈছোঁ আৰু ৰেচিপিটো বহুতেই ভাল লাগে সোৱাদ লাগে খাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি তৰমুজৰ ৰেচিপিটো লৈ আহিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে চাব তৰমুজৰ বাকলিখিনি সেউজীয়া পাৰ্টটো কাটি মানে ৰঙা অংশখিনিটো আমি খালোৱেই বগা পাৰ্টখিনি সেউজীয়া বাকলিখিনি পেলাই এনেকৈ কুটি ল'লোঁ লৈ এতিয়া ইয়াতে এটা সৰু মিক্সি জাৰ দিলোঁ মিক্সি জাৰত লৈ পেলাই এইখিনি পিচি ল'ম আচলতে তৰমুজৰ বাকলিটো বহুত ডাঠ থাকে এনেই নিসিজে তাক সিজাবলৈ হ'লে খাৰ দিব লাগে মই কিন্তু আজি কোনো খাৰ ব্যৱহাৰ নকৰোঁ সেইকাৰণে মই পিচি লৈছোঁ পিচি হৈ গ'ল এতিয়া ইয়াতে কেৰাহীত মাছখিনি ভাজি লৈছোঁ নিমখ আৰু হালধি সানি মাছখিনি ভাজি হ'ল এতিয়া সেই তেলতে পাঁচফোৰণ দিলোঁ আৰু তেজপাত দুটা দিলোঁ আৰু কটা পিঁয়াজ দিলোঁ দি পিঁয়াজখিনি ভাজি ল'লোঁ লৈ ইয়াতে আদা নহৰু থেতেলোৱা দিলোঁ আৰু সৰু সৰু বিলাহী দিলোঁ কণ বিলাহী দিছোঁ নৰ্মেল বিলাহীও দিব পাৰে আৰু এতিয়া ইয়াতে জিৰা গুড়ি ধনিয়া গুড়ি দিলোঁ আৰু হালধিও দিলোঁ এতিয়া পিচাখিনি দি দিলোঁ তৰমুজৰ বাকলিখিনি দি দিলোঁ এইখিনি অকণমান উতলক অকণমান জলকীয়া গুড়িও দিলোঁ এতিয়া ইয়াত অলপ পানী মিক্স কৰিম ভজা মাছখিনি দি অকণমান লৰাই আকৌ উতলিব দিম অলপ সময় আৰু অকণমান সময় উতলিলে আমাৰ আজি মাছৰ জোলখন ৰেডি হৈ যাব এয়া মাছৰ জোল ৰেডি হৈ গ'ল এতিয়া ইয়াত ওপৰত ধনিয়া দিব পাৰে আৰু আমাৰ ঘৰত মানে এনেকৈ ধনিয়া কোনোবা ধনিয়া নোখোৱা আছে কাৰণে মই ধনিয়া নিদিওঁ আপোনালোকে বিচাৰিলে ধনিয়া দি দিব পাৰে এতিয়া এয়া মাছৰ জোলখন চাওকচোন কিমান ধুনীয়া হৈছে খাবলৈও বহুত সোৱাদ লগা হৈছে আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে ভাল পালে আৰু যদি মোৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ তেতিয়াহ'লে আজিলৈ আহোঁ